নমস্কাৰ Assam Judiciary Service Grade 3 পৰীক্ষা আহিলে ইয়াৰ মাত্ৰ 2 মাহ মানেই বাকি সো আশা কৰো আপোনালোক সকলোৱে ভালদৰে সাজু হৈছে প্ৰতিটো পেপাৰৰ কাৰণে আপোনালোকে খুটি নাটি মাৰি পঢ়িবই লাগিব কাৰণ অলপ কেইটা সিটৰ কাৰণে ইমান কেইগৰাকী পৰীক্ষাৰ্থী গতিকে টাফটো হ'বই সহজটো একেবাৰে নহ'ব যে নহওক আইনৰ ছাত্ৰ-ছাত্ৰীসকলে আইনৰ পেপাৰ কেইখনৰ বিষয়ে ভালদৰে জানিব গতিকে সেই বিষয়টো নকওঁ মই যেহেতু অসমীয়া ভাষাটোৰ লগত অতপ্ৰতভাৱে জড়িত কেইবা বছৰ ধৰি ভাবিলো যে এইবাৰ এই আসাম জুডিচিয়াল সাৰ্ভিস গ্ৰেড 3 কাৰণে অসমীয়া পেপাৰখনৰ কাৰণে মেইনলি প্ৰিলিমিনাৰী এক্সামিনেশ্যনৰ যিখন পেপাৰ হ'ব প্ৰথমতে সেইখনৰ ওপৰতে মই ডিসকাস কৰিম আপোনালোকৰ যদি কিবা ৰৈ গৈছে কিবা যদি বুজিব লগা আছে কিবা যদি মনত সন্দেহ আছে আজি হয়তো হেবিলাক ক্লিয়াৰ হৈ যাব পাৰে মই চেষ্টা কৰিম প্ৰতিটো কথা ভালদৰে ডিসকাস কৰিবলৈ সো আপোনালোকে হয়তো আগৰ বছৰৰ প্ৰশ্ন কাকত কেইখনো এবাৰ হয়তো নিশ্চয় চাইছে কাৰণ কোৱেশ্চন বিলাক কেনেকুৱা কি ধৰণৰ প্যাটাৰ্ন এইবিলাক জানিবলৈতো চাবই লাগিব আপোনালোকে হয়তো নিশ্চয় দেখাই পাইছে যে কি ধৰণৰ প্ৰশ্ন বাৰে বাৰে আহে কি ধৰণৰ প্ৰশ্ন হঠাতে আহি গৈছে কি ধৰণৰ আকৌ নতুনকৈ অহা আৰম্ভ হৈছে প্ৰশ্ন এই নানান ধৰণৰ কথা সো অসমীয়া পেপাৰখনৰ কাৰণে প্ৰথমতে আমাক অসমীয়া ব্যাকৰণ এখন লাগিবই কাৰণ আমি সকলোৱে জানো এইটো যেটো এক্সাম ইয়াত বেছিভাগ ব্যাকৰণৰ প্ৰশ্নই আহে আৰু ব্যাকৰণ বুলি ক'বলৈ গ'লে সকলোৱে এইখন ৰচনা বিচিত্ৰা এইখনেই নিজৰ লগত ৰাখে আৰু ভালো এইখন ৰখা দৰকাৰ কাৰণ ইয়াৰ পৰা বহুত প্ৰশ্ন কমন আহে গতিকে এইখনটো চোৱা দৰকাৰে লগতে মই সাজেষ্ট কৰিম যে আপোনালোকে কেৱল ইয়াৰ ওপৰতে নিৰ্ভৰ হৈ নাথাকিব পাৰে যদি আৰু বেলেগ বেলেগ ধৰণৰ গ্ৰামাৰৰ কিতাপো চাব কাৰণ বহুত সময়ত দেখা গৈছে যে কিছুমান প্ৰশ্ন ইয়াৰ পৰা অহা নাই আনকমন কিছুমান প্ৰশ্ন গতিকে এটাৰ ওপৰতে নিৰ্ভৰ হৈ চলাটো উচিত নহয় বা কেৱল আপুনি আগৰ বছৰত যিখিনি গ্ৰামাৰ আহিছে সেইখিনিয়ে চাইছে নতুনকৈ একো চোৱা নাই সেইটোও উচিত নহয় আৰু কিছুমানে কি কৰে যেহেতু ইয়াত গ্ৰামাৰৰ প্ৰশ্ন বেছি আহে তো বাহিৰা প্ৰশ্ন বেছি নাচায় কিন্তু চাব লাগে যেনে অসমীয়া সাহিত্যৰ লগত জড়িত কিবা কাৰেণ্ট এফেয়াৰ্স এইখিনি চোৱাটো খুবেই দৰকাৰ গতিকে কি চাব লাগিব কি চাব নালাগিব মই এটা এটাকে কৈ আছো আপোনালোকেতো নিশ্চয় পঢ়িছে মই জানো তথাপি কিবা যদি ৰৈ যায় আজি ক্লিয়াৰ হৈ যাব মোৰ কথাখিনি শুনিব শেষ পৰ্যন্ত ঠিক আছে প্ৰথম কথা হ'ল অসমীয়া ব্যাকৰণত আমি কি চাম ব্যাকৰণত আমি প্ৰথমতে চাব লাগিব নাম্বাৰ 1 এটা শব্দত প্ৰকাশ কৰা প্ৰত্যেক বছৰে আহে মই 2011ৰ পৰা প্ৰশ্ন কাকত কেইখন পাইছো গ্ৰেড 3 সো 2011ৰ পৰা 2000 প্ৰায় 23 পৰ্যন্ত হয় 2011ৰ পৰা 2023 পৰ্যন্ত প্ৰশ্ন কাকত মোৰ লগত আছে ইন্টাৰনেটত পোৱা গৈছে আপোনালোকেও হয়তো নিশ্চয় পাইছে গতিকে আপোনালোকেও নিশ্চয় জানে তথাপি মই আকৌ এবাৰ মনত পেলাই দিছো যে এটা শব্দত প্ৰকাশ কৰা প্ৰত্যেক বছৰে আহে এই বছৰো আহিব নাহিবও পাৰে ক'ব নোৱাৰি কিবা নতুন আহি যাব পাৰে কাৰণ এইটো কথা মই প্ৰথমতে কৈ দিছো এই বৰ্তমান স্কুলত হওক বা কলেজত হওক যিবিলাক প্ৰশ্ন হৈ আছে যিবিলাক মানে প্ৰশ্ন কাটি আছে অকনমান নতুনত্বৰ ফালে গৈ আছে এই আগৰ যিবিলাক পৰম্পৰাগত প্ৰশ্ন উত্তৰ সেইটো নিয়মৰ পৰা এতিয়া অকনমান মানে সাৰ্ভাইডো সকল অলপ নতুনত্বৰ ফালে আহিছে এটা নতুন শৈলী এটা নতুন ষ্টাইলত প্ৰশ্ন কাটে গতিকে আমি ক'ব নোৱাৰো কিবা বেলেগ আহি যাব পাৰে গ্ৰামাৰ থাকিব এটোটো আছে আগতো থাকিব কিন্তু তাৰ উপৰি কি আহে আমি ক'ব নোৱাৰো গতিকে আমি অকনমান নিজকে এডভান্স কৰিব লাগিব সকলো ফালে চাব লাগিব আগত একেটা প্ৰশ্ন আহিছে একেটা কমন প্ৰত্যেকবাৰে আহে এতিয়াও আহিব হেতু কথা নহয় হেতুটো চামে আমি কিন্তু তাৰ লগতে যিবিলাক অহা নাই সেইবিলাকো চাই যাম আৰু যিবিলাক অহাৰ সম্ভাৱনা আছে কিছুমান কাৰেণ্ট এফেয়াৰ্স নতুনকৈ চাওক সাহিত্য সভা হৈ গ'ল অসমীয়া লিটাৰেচাৰৰ কাৰণে কিমান ডাঙৰ কথা গতিকে সাহিত্য সভাৰ লগত জড়িত প্ৰশ্ন আহিব পাৰে মইতো ভাবো নিশ্চয় আহিবই গতিকে তাৰ লগত জড়িত যিবিলাক কথা যে প্ৰথম সাহিত্য সভাটো কেতিয়া ক'ত হৈছিল সভাপতি কোন আছিল কিমান নম্বৰ এইটো মানে বছৰ এইবাৰ যেটো 2025 সাহিত্য সভাটো হল হেতু কিমান বছৰত হল সো এই সকলোবিলাক বস্তু আমি জানি থোৱাটো দৰকাৰ ক'ত কেতিয়া কেনেকুৱা প্ৰশ্ন কাটে আমি একো ক'ব নোৱাৰো আজিৰ দিনত সো সব পঢ়িব লাগে খালি কমন বুলি যিবিলাকে পঢ়ি যায় সেইবিলাকে কিন্তু ঠক খাব লাগিব গতিকে কমন নহয় সব কমন আনকমন আমি সব পঢ়িম যে নহওক এতিয়া আকৌ উভতিছো আসল কথালৈ তো প্ৰথমতে মই আৰম্ভ কৰিছো এটা শব্দত প্ৰকাশ কৰা প্ৰত্যেক বছৰে আহিছিল এইবাৰো আহিব 2 নম্বৰতে হল সন্ধি ভাঙা বা সন্ধি জৰা লগোৱা আপোনালোকে নিশ্চয় কিতাপত পঢ়িছে গতিকে হয়তো এটা শব্দ
সেইটো ভাঙিব দিব পাৰে বা এটা কিবা ভঙা আছে সেইটো জৰা লগাব দিব পাৰে, যিকোনো হ'ব পাৰে। আৰু তাৰ মাজতো কিছুমান সময়ত আৰু বেলেগ বেলেগ হয় নহয়, অপশ্যন দিয়া থাকে, মানে এইকেইটা অপশ্যনৰ ভিতৰত কোনটো শুদ্ধ হ'ব কোনটো অশুদ্ধ হ'ব তেনেকুৱা আহি যাব পাৰে। গতিকে আমি চব জানিব লাগিব। আৰু সন্ধি বুলি ক'বলৈ গ'লে তাত কিন্তু বিভিন্ন ভাগ থাকে, স্বৰ সন্ধি, ব্যঞ্জন সন্ধি আৰু এটা কিবা সন্ধি। গতিকে এই কনচেপ্টবিলাক ক্লিয়াৰ থাকিব লাগিব, তেতিয়াহে যিকোনো প্ৰশ্ন আহিলে আপুনি চকু বন্ধ কৰি উত্তৰ লিখিব পাৰিব। এই কথাটো মনত ৰাখিব, কনচেপ্ট মেইন, সেইটো ক্লিয়াৰ থকা দৰকাৰ। সেইটো যদি ক্লিয়াৰ থাকে, যেনেকুৱাই য'ৰ পৰাই আহক, এই ৰচনা বিচিত্ৰাৰ পৰাই আহক বা পৃথিৱীৰ যিকোনো ব্যাকৰণৰ কিতাপৰ পৰা নাহক কিয়, আপুনি যদি মেইন কথাখিনি জানে, নীতি নিয়মখিনি যদি জানে, আপুনি চব শুদ্ধকৈ কৰিব পাৰিব। সেইটো মেইন কথা, প্ৰতিটো বস্তুৰ লগত মনত ৰাখিব। 3 নম্বৰতে হ'ল আপুনি নোট কৰিব, 1 নম্বৰত এটা শব্দ প্ৰকাশ কৰা, 2 নম্বৰত সন্ধি ভাঙা, 3 নম্বৰত সমাৰ্থক শব্দ, যাক প্ৰতিশব্দ বুলিও কোৱা হয়। প্ৰত্যেক বছৰে আহে, হয়তো এবাৰ দুবাৰ অহা নাই কিন্তু আহেই, বিৰাট কমন। সমাৰ্থক শব্দ, ইয়াক প্ৰতিশব্দ বুলিও কোৱা হয়। কেতিয়াবা ডাইৰেক্ট সোধে, কেতিয়াবা বিকল্প দিয়ে, শুদ্ধ অশুদ্ধ বিচাৰি উলিয়াবলৈ দিয়ে। যিয়ে নহওক আপুনি চাই যোৱাটো দৰকাৰ, আপুনি জনাটো দৰকাৰ, বাকী প্ৰশ্ন যেনেকুৱাই নাহক। তাৰপিছত 4ৰ্থতে হ'ল এইবিলাক পথ, বিশেষ্য, বিশেষণ, সৰ্বনাম, অব্যয়, ক্ৰিয়া, এইকেইটাৰ বিষয়েও কনচেপ্ট একদম ক্লিয়াৰ থকা দৰকাৰ। 2-3 বাৰ সোধা হৈছে, কিবা এটা কবিতাৰ নিচিনা দিয়ে বা কিবা এটা বাক্য দিয়ে, তাত এটা বিশেষ এটা শব্দ উঠাই দিয়ে। এতিয়া সেই শব্দটো কোনটো, বিশেষ্য নে বিশেষণ নে সৰ্বনাম নে অব্যয় নে ক্ৰিয়া? গতিকে সেইটো আপুনি জানিব লাগিব। এই গোটেইকেইটাৰ বিষয়ে আপুনি জানিলেহে আপুনি প্ৰশ্নটোৰ উত্তৰ শুদ্ধকৈ দিব পাৰিব। গতিকে জনাটো দৰকাৰ। আকৌ এবাৰ আহিছে ক্ৰিয়াৰ লগত জড়িত, যে সমাপিকা ক্ৰিয়া, অসমাপিকা ক্ৰিয়া, সকৰ্ম ক্ৰিয়া, অকৰ্ম ক্ৰিয়া, এনেকৈ অপশ্যনত দিয়া আছে। আপুনি স্ক্ৰীনত দেখা পাব, মই ওলাই দিছোঁ। চ' এনেকুৱা ধৰণৰ প্ৰশ্ন হ'ব পাৰে। তো আপুনি জানিব লাগিব। কেৱল কিছুমানে কি কৰে, উদাহৰণৰ নিচিনা পঢ়ি যায়, বিশেষ্য, এইটো শব্দ বিশেষ্যত পৰিব, এইটো শব্দ বিশেষণ, এইটো শব্দ সৰ্বনাম। কেৱল সেইটো নহয়, আপুনি ডেফিনেশ্যনো চাব। কেনেকৈ প্ৰশ্ন আহে আমি নাজানো, মই আকৌ এবাৰ কৈছোঁ যে কেনেকৈ প্ৰশ্ন আহে আমি ক'ব নোৱাৰোঁ। গতিকে কনচেপ্ট ক্লিয়াৰ থকা দৰকাৰ। আপুনি ডেফিনেশ্যনো চাব লাগিব, আপুনি এক্সাম্পলো চাব লাগিব। দুয়োফালে চালেহে আপোনাৰ যিটো প্ৰিপেৰেশ্যন সেইটো ছলিড হ'ব, আৰু আপুনি একদম কোনো ভয় শংকা নোহোৱাকৈ, কোনো মানে আপোনাৰ চিন্তাই কৰিব নালাগে। আপুনি তেতিয়াই ক'ব পাৰিব যে এইটো একুৰেট হ'ব, মই একদম কাৰেক্ট আনচাৰ লিখি আহিছোঁ। চ' তাৰ কাৰণে হাৰ্ডৱৰ্ক কৰিব লাগিব। অসমীয়া পেপাৰ হয় বহুতে হালকাভাৱে লয়, সেইটো আচলতে নহয়। এইটো পেপাৰ মনত ৰাখিব, এইটো পাছ কৰাৰ কাৰণেই, কিন্তু এইটোত যদি আপুনি ভালদৰে পাছ কৰিব নোৱাৰে, বাকীকেইটা পেপাৰত ভাল নম্বৰ পালেও কিন্তু সেইটো বিফলে যাব। গতিকে ইয়াত পাছ কৰাটো দৰকাৰ, আৰু তাৰ কাৰণে নম্বৰটো লাগিব। পাছিং মাৰ্কটোৰ কাৰণে আমি পঢ়িব লাগিব, আৰু মই অলপকৈ পঢ়ি যাম সেইটো নহয়। আমি সেই অকণমান নম্বৰৰ কাৰণেও বহুত পঢ়িব লাগিব, কাৰণ প্ৰশ্ন কেনেকৈ আহে ক'ব নোৱাৰোঁ। চ' পঢ়িব লাগিব, তাৰ কোনো বিকল্প নাই। চ' প্ৰথমতে এটা শব্দত প্ৰকাশ কৰা, দ্বিতীয়তে সন্ধি ভাঙা, তৃতীয়তে সমাৰ্থক শব্দ, 4ৰ্থতে ক'লোঁ পথ, বিশেষ্য, বিশেষণ, সৰ্বনাম এইবিলাক। তাৰপিছত আহিল 5 নম্বৰতে বিপৰীত শব্দ অৰ্থ। চ' যেনেকৈ সমাৰ্থক শব্দ প্ৰতি বছৰে আহে, তেনেকৈ বিপৰীত শব্দ প্ৰতি বছৰে আহি থাকে। জনাটো খুবেই দৰকাৰ, পঢ়াটো খুবেই দৰকাৰ, বিপৰীত শব্দ। তাৰপিছত আছে খণ্ড বাক্য আৰু জতুৱা ঠাঁচ। প্ৰত্যেক বছৰে আহে, বেলেগ বেলেগ ধৰণে আহে। যেনেধৰণে নাহক কিয়, যিমান কেইটা খণ্ড বাক্য আছে, ইয়াত কিন্তু বহুত আছে। এই অধ্যায়টো খুবেই দীঘল, জতুৱা ঠাঁচ, খণ্ড বাক্য। এই অধ্যায়টো ৰচনা বিচিত্ৰাত চাব, বহুত শব্দ আছে, বহুত আমাৰ পঢ়িব লগা আছে। প্ৰত্যেকটো খণ্ড বাক্যৰ অৰ্থ জনা, সেইটো মনত ৰখা সহজ কথা নহয়। গতিকে আপুনি যদি আগৰ পৰা ভালদৰে পঢ়া আৰম্ভ নকৰে, এই মনত ৰখাটো মানে যদি নকৰে, তেতিয়াহ'লে পৰীক্ষাৰ সময়ত কিন্তু আপোনাৰ কাৰণে এইটো খুব ডাঙৰ বজা হ'ব। চ' আপুনি আগৰ পৰাই অলপকৈ একদম চিৰিয়াছলি পঢ়া আৰু মনত ৰখা আৰম্ভ কৰি দিব। আৰু এতিয়া এনেও হাতত বেছি সময় নাই, প্ৰত্যেকটো দিনে আমাৰ কাৰণে মানে খুবেই মানে কি বুলি কয়, প্ৰত্যেকটো দিনে আমাৰ কাৰণে এটা সোণৰ নিচিনা, যিটো আমি এনেই অপচয় কৰিব নোৱাৰোঁ। নেক্সটটো হ'ল ফকৰা যোজনা। ফকৰা যোজনা এইটো বিভিন্ন ধৰণে আহে। আপুনি চাব, ফকৰা যোজনা কেইটা মেইন যিটো এক্সাম হয়, এই জুডিচিয়াৰী এক্সাম গ্ৰেড 3ৰ মেইন এক্সামতো কিছুমান সময়ত এক্সপ্লেইন কৰিবই আহে। আৰু প্ৰিলিমিনাৰীত কি হয়, এটা ফকৰা যোজনা সেইটো ফিল ইন দ্য ব্লেংকছতো হ'ব পাৰে, বা এটা ফকৰা যোজনা দি দিব, সেইটোৰ কি অৰ্থ, সেইটো কেইটামান বিকল্পৰ মাজত মানে শুদ্ধ বা অশুদ্ধটো বিচাৰি উলিয়াবলৈ দিব পাৰে। গতিকে প্ৰত্যেকটো ফকৰা যোজনা ভালদৰে জনাটো
খুবেই দৰকাৰ কাৰ কি মানে কিছুমান কি হয় ফিল ইন দ্য ব্লেংকছত আহিব পাৰে গতিকে কেৱল ফকৰা যোজনা কেইটা মুখস্থ কৰি যায় সেইটো নহয় তাৰ অৰ্থটোও জানিব লাগিব আঠুৱা চাই ঠেং মেলা ৰাইজে নখ জকাৰিলে নৈ বয় এইবিলাক কেৱল বাক্য মুখস্থ কৰিলে নহ'ব এইবিলাকৰ অৰ্থটো আমি জানিব লাগিব কাৰণ প্ৰশ্ন কেনেকুৱা আহে আমি ক'ব নোৱাৰোঁ গতিকে আমি যদি অৰ্থটো নাজানো ভালদৰে তেতিয়াহ'লে সেই নম্বৰটো ইমান সহজভাৱে লাভ কৰিব পৰা নম্বৰটো আমাৰ নষ্ট হৈ যাব গতিকে জনাটো দৰকাৰ তাৰপিছত আছে সমস্যাৰণ শব্দৰ অৰ্থ একে একে চাউণ্ড হয় যে কিছুমান শব্দ তাৰ কিছুমান অৰ্থ থাকে এইটোও বিভিন্ন ধৰণে প্ৰশ্ন হ'ব পাৰে কিছুমান সময়ত সমস্যাৰণ শব্দ কিছুমান দিয়া থাকে তাৰ অৰ্থ লিখিবলৈ দিব পাৰে কিছুমান হয়তো মেইন এক্সামত বিশেষকৈ বাক্য সাজিবলৈও দিব পাৰে সমস্যাৰণ শব্দৰ যিয়ে নহওক এইটোও খুব ইম্পৰ্টেণ্ট হয় প্ৰায় আহি থাকে আৰু ইয়াৰো লিষ্টখন খুবেই দীঘল ইয়াৰ কাৰণেও বহুত পঢ়িব লাগে সমস্যাৰণৰ পিছত আছে লিংগ স্ত্ৰীলিংগ পুলিংগ উভয়লিংগ ক্লিবলিংগ তো এই লিষ্টখনো খুবেই দীঘল আৰু গোটেইকেইটা ভালদৰে আমাৰ কনচেপ্ট ক্লিয়াৰ হোৱা দৰকাৰ পুলিংগত কেনেকুৱা শব্দ স্ত্ৰীলিংগত কেনেকুৱা উভয়লিংগত শব্দবিলাক কেনেকুৱা আৰু ক্লিবলিংগত কেনেকুৱা তাৰ উপৰিও কিছুমান এক্সেপশ্যন আছে গ্ৰামাৰৰ কিতাপত আপুনি ভালদৰে পঢ়িব কোনটো শব্দ উঠাই দিয়ে ক'ব নোৱাৰি চ' সকলো খুটি নাটি মাৰি পঢ়িব যিমানকেইটা উদাহৰণ দিয়া আছে যিমানবিলাক এই মানে শব্দ তালিকা কৰি দিয়া আছে চব মনত ৰাখিব লাগিব কাৰণ কোনটো উঠাই দিয়ে আমি ক'ব নোৱাৰোঁ তাৰপিছত এই অনুকাৰ আৰু অনুৰূপ শব্দ এইটো জনাটো দৰকাৰ কাৰণ এইটো এবাৰ আহিছে মাত্ৰ হয় 2021ত এটা প্ৰশ্ন হৈছে অনুকাৰ আৰু অনুৰূপ এই বিষয়টোৰ ওপৰত গতিকে এইটো আমি চাব লাগিব এবাৰ যদি আহিছে আকৌ এবাৰ আহিব পাৰে ক'ব নোৱাৰি গতিকে চাবই লাগিব আপুনি সংজ্ঞা মানে ডেফিনেশ্যনটোও চাব আৰু উদাহৰণবিলাকো চাব কাৰণ যদি ডেফিনেশ্যন এইবাৰ যিটো প্ৰশ্ন হৈছে মানে 2021ত ইয়াৰ এটা প্ৰশ্ন হৈছে আপুনি স্ক্ৰীণত দেখা পাইছে তো ইয়াত ডেফিনেশ্যন এটা দিয়া আছে আৰু সোধা হৈছে যে এইটো কোনটো হ'ব বেলেগ ধৰণৰ প্ৰশ্ন হ'ব পাৰে কোনো এটা শব্দ উঠাই দিব পাৰে সুধিব পাৰে এইটো অনুকাৰ নে অনুৰূপ গতিকে ডেফিনেশ্যনটো আপুনি মনত ৰাখিব লাগিব আৰু ইয়াৰ শব্দবিলাক কেনেকুৱা উদাহৰণবিলাকো আপুনি ভালদৰে চাই থ'ব লাগিব ঠিক আছে তাৰপিছত সৰল বাক্য জটিল বাক্য আৰু যৌগিক বাক্য চ' এইটোৰ ওপৰতো বেছি অহা নাই 2012ত এবাৰ প্ৰশ্ন হৈছিল কিন্তু এবাৰ আহিছে কিন্তু আকৌ আহিব পাৰে হঠাতে গতিকে আমি এইটো বাক্যবিলাকো ভালদৰে চাই থোৱা দৰকাৰ সৰল বাক্য কি কেনেকুৱা উদাহৰণ যৌগিক বাক্য কেনেকুৱা জটিল বাক্য কেনেকুৱা তো ডেফিনেশ্যন এণ্ড এক্সাম্পল বোথ ভালদৰে চাব লাগিব আমি আকৌ এবাৰ মই ৰিপিট কৰি দিছোঁ এটা শব্দত প্ৰকাশ কৰা সন্ধি ভাঙা সমাৰ্থক শব্দ পথ বিশেষ্য বিশেষণ সৰ্বনাম অব্যয় ক্ৰিয়া বিপৰীত শব্দ খণ্ড বাক্য জতুৱা ঠাঁচ ফকৰা যোজনা সমস্যাৰণ শব্দ লিংগ অনুকাৰ শব্দ অনুৰূপ শব্দ সৰল বাক্য জটিল বাক্য যৌগিক বাক্য এইবিলাক প্ৰত্যেক বছৰে কিছুমানতো প্ৰত্যেক বছৰে আহি আছে কিছুমান এবছৰ দুবছৰ পিছে আহি আছে কিছুমান এবাৰ দুবাৰ আহিছে কিন্তু এইবিলাক আহি গৈছে এইখিনিতো আপুনি নোট কৰি ল'লে কি কি এতিয়ালৈকে আহিছে আৰু যি এতিয়ালৈকে অহা নাই অৰ্থাৎ উপসৰ্গ অনুসৰ্গ সমাস প্ৰত্যয় নপ্তবিধি চত্ববিধিৰ নিয়ম কাৰক বিভক্তি তৎসম শব্দ তদ্ভৱ শব্দ বচন প্ৰত্যক্ষ উক্তি বা পৰোক্ষ উক্তি বাচ্য পুৰণি অসমীয়া শব্দৰ আধুনিক ৰূপ ইত্যাদি এইকেইটা ব্যাকৰণৰে বিষয় হয় কিন্তু এই বিষয়কেইটা এতিয়ালৈকে এইটো পৰীক্ষাত অহা নাই কিন্তু অহাৰ সম্ভাৱনা পূৰা মাত্ৰাই আছে অৱশ্যই আছে গতিকে আমি এইবিলাকো নিশ্চয় পঢ়ি ৰাখিম আকৌ আমি দেখা পাইছোঁ কিছুমান প্ৰশ্নত মানৱ সম্বন্ধ এই সম্পৰ্কীয় প্ৰশ্ন হৈছে মানৱ সম্বন্ধ মানে ৰিলেশ্যন যিবিলাক আত্মীয় স্বজন মানৱীয় সম্বন্ধ এই নামবিলাক ভালদৰে জানি থ'ব এক নম্বৰ মানে এতিয়া মানে আমি গ্ৰামাৰখিনি ডিছকাছ কৰিলোঁ নহয় এতিয়া এটা বেলেগ পাৰ্ট সেইটো নোট কৰিব যিবিলাক এক্সট্ৰা আমি চাম তাত নাম্বাৰ 1ত এই হিউমেন ৰিলেশ্যনশ্বিপ ঠিক আছে তাৰপিছত আপোনাৰ সংখ্যা জ্ঞান থকাটো দৰকাৰ 1ৰ পৰা 100লৈকে অসমীয়াত কি বুলি কয় কেৱল 100লৈকে নহয় তাৰ ওপৰতো সংখ্যা আছে পাৰিলে সেইবিলাকো চাই যাব আৰু এবাৰ সোধা হৈছিল 2011ত সোধা হৈছিল আকৌ সুধিব পাৰে ক'ব নোৱাৰোঁ গতিকে চাব বিশেষকৈ মোৰ ভাৱ হৈছে এইবাৰ যে সাহিত্য সভাটোৰ কিমান বছৰ হ'ল আপোনালোকে চাইছে হয়তো নিশ্চয় পোষ্টাৰত সপ্ততিতম সাহিত্য অধিৱেশন কিবা লিখা আছে সেই নম্বৰটো কিমান হয় 77 হয় মনত ৰাখিব হা গতিকে সুধিব পাৰে তেনেকুৱা এটা সংখ্যা এটা ডাঙৰ অদ্ভুত ধৰণৰ সংখ্যা অসমীয়াত লিখি দিব সেইটো একচুৱেলি কোনটো সংখ্যা হ'ব পাৰে চ' সেইটো আপুনি ধৰিব পাৰিব লাগিব
আৰু তাৰপিছত তৃতীয়তে শব্দৰ অৰ্থ আপোনালোকে নিশ্চয় দেখা পাইছে কিছুমান প্ৰশ্নত এনেকুৱা শব্দ দি দিয়ে যিবিলাকৰ অৰ্থটো লিখিব লাগে সেইটোতো কি দিব কি নিদিব আমি ক'ব নোৱাৰোঁ যিসকলে বেছিকৈ পঢ়িব অসমীয়াত গল্প উপন্যাস মানে যোনে অসমীয়া বিষয়টো অলপ বেছিকৈ পঢ়িব সেইসকলৰ কাৰণে এই মানে ভোকেবুলাৰী শব্দ ভাণ্ডাৰটো ডাঙৰ হ'ব আৰু তেওঁলোকে নিশ্চয় যিকোনো শব্দ দিলে তাৰ উত্তৰটো লিখিব পাৰিব অৰ্থটো লিখিব পাৰিব তো শব্দৰ অৰ্থ আহেই এইটো আচলতে আমি ক'ব নোৱাৰোঁ কি শব্দ আহে আৰু কমনো নহয় প্ৰত্যেকবাৰে বেলেগ বেলেগ দিয়ে গতিকে এইটোত নম্বৰটো পোৱাটো অকণমান কিছুমানৰ কাৰণে টান হৈ যায় যিয়ে নহওক এটা নম্বৰ গ'লেও বাকীকেইটাৰ যাতে নম্বৰ নাযায় কাৰণ বাকীকেইটা চব আমি পাৰিম সকলোখিনি আমি যদি পঢ়োঁ আমি পাৰিম গতিকে যিটো আমাৰ হাতত নাই সেইটো বাৰু থাকক সময়ৰ ওপৰত আমি থৈ দিম আৰু যিখিনি আমাৰ হাতত আছে সেইখিনি আমি নিশ্চয় পঢ়িম সেইখিনি আমি এৰি নাম ঠিক আছে তো এইটো আমি ৰাখিব লাগিব মনত তাৰপিছত এতিয়াই ক'লোঁ বাক্যৰ ভুল শুধৰণি এটা বাক্য দিব সেই বাক্যটোত কিবা নহয় কিবা এটা ভুল থাকিব আপুনি ধৰিব পাৰিব লাগিব প্ৰেক্টিচৰ কাৰণে আপুনি ৰচনা বিচিত্ৰাই হওক বা যিকোনো গ্ৰামাৰৰ কিতাপত আপুনি পাই যাব বিভিন্ন উদাহৰণ পাব যাৰ ফলত আপুনি বুজিব পাৰিব বাক্যত কেনেকুৱা ভুল মানে লিখা থাকে আৰু শুদ্ধ বাক্যটো কেনেকুৱা হয় চ' এইখিনি চাব তাৰপিছত আছে বানান শুধৰণি কিছুমান শব্দ ভুলকৈ দিয়া থাকে ক'ৰবাত দন্ত্য ন নহয় মূৰ্ধন্য ন হয় ক'ৰবাত এইটো নহয় সেইটো হয় সেই খুঁটি নাতিবিলাক আপুনি পঢ়িব লাগিব সেইবিলাকো আপুনি গ্ৰামাৰৰ কিতাপত পাব তাৰপিছত আছে এক্সট্ৰাৰ ভিতৰত কাক কি বলে কিছুমান বৃত্তি এটা প্ৰশ্ন বাৰে বাৰে ৰিপিট হয় এবাৰ দুবাৰ তিনিবাৰ মান ৰিপিট হৈছে এটা মানে পিতলৰ বাচন গঢ়া লোকক কি বলে সোণাৰ কাম কৰা লোকক কি বলে এইটো মুদৈ ঠঠাৰী মৰিয়া এনেকুৱা 4টা অপশ্যন থাকে আপুনি নিশ্চয় দেখিছে হয়তো তিনিবাৰ মান ৰিপিট হৈছে আহিও যাব পাৰে আকৌ এবাৰ গতিকে চাই থ'ব গোটেইকেইটা অপশ্যন তাৰ অৰ্থবিলাক চাব সোণাৰী মানে কোনজন সোণাৰী কোনজন মৰিয়া কোনজন ঠঠাৰী কোনজন মুদৈ চাই থ'ব যিকোনো আহিলে লিখিব পাৰিব আৰু কেৱল সেয়াই নহয় পাৰিলে আৰু যিবিলাক অকুপেশ্যন আছে সেইবিলাকৰ অসমীয়া নামবিলাক পাৰিলে এবাৰ চাই যাব কোনে জানে কি আহে হয়নে নাই তাৰপিছত কিছুমান সা সামগ্ৰী আছে সেইবিলাক অসমীয়া নামবিলাক আপুনি পাৰিলে জানি থ'ব ঠিক আছে এবাৰ সোধা হৈছিল এই গুৰগুৰি দগদগী এনেকুৱা এটা অপশ্যন দিয়া হৈছিল এটা মানে বস্তুৰ নাম এইটোক এই সামগ্ৰীটোক কি বুলি কয় তো তেনেকুৱা প্ৰশ্ন হ'ব পাৰে মানে কিছুমান সা সামগ্ৰীৰ অসমীয়া নামটো আমি জনা দৰকাৰ তাৰপিছত আছে যিবিলাক আইনৰ শব্দ ইংলিছত দিয়া থাকিব যেনে জুৰিছডিকশ্যন এডভকেট জেনেৰেল ৰিইম্বাৰ্চমেণ্ট এনেকুৱা আপুনি নিশ্চয় জানেই সেইটো আৰু মোৰ ক'ব নালাগে আইনৰ মানুহ যিহেতু আপোনালোকে চ' আইনৰ শব্দবিলাক যিমান পাৰে সিমান জানিবলৈ চেষ্টা কৰিব অতি সোনকালে ময়ো এটা ভিডিঅ' আনি আছোঁ ইয়াৰ ওপৰত পাৰিলে সেইটোও চাব মই যিমান পাৰোঁ সিমান শব্দ তাত ইনক্লুড কৰিবলৈ চেষ্টা কৰিছোঁ নিশ্চয় চাব এবাৰ কিবা ৰৈ গ'লে তাৰোপৰি এটা PDF আপুনি হয়তো ইয়াত স্ক্ৰীনত দেখা পাইছে আপুনি গুগলৰ পৰা ডাউনলোড কৰি প্ৰিণ্ট আউট ওলাই ল'ব পাৰে ইয়াতো আপুনি বহুত কেইটা শব্দ পাব ইংৰাজীত অসমীয়াত এইটো কামত আহিব পাৰে এবাৰ চাই ল'ব নিশ্চয় কামত আহিব পাৰে ইয়াত বহুত জৰুৰী শব্দ ইংৰাজী আৰু অসমীয়াত লিখা আছে তাৰপিছত হ'ল কিছুমান বিখ্যাত অসমীয়া গ্ৰন্থ আৰু তাৰ লেখকৰ নাম আপোনালোকে নিশ্চয় পাইছে বহুতকেইটা প্ৰশ্ন আহিছে ইতিমধ্যে যে এই কিতাপখন কোনে লিখিছে সেই কিতাপখন কোনে লিখিছে তো ইয়াৰো এখন ডাঙৰ লিষ্ট আছে আপুনি গুগলৰ পৰা ডাউনলোড কৰি ল'ব পাৰে আপুনি যিমান পাৰে সিমান কালেক্ট কৰিব লেখকৰ নাম গ্ৰন্থৰ নাম আগতে আহিছে যিহেতু এতিয়াও আহিব পাৰে তাৰপিছত কোনে কি বঁটা লাভ কৰিছে এবাৰ প্ৰশ্ন হৈছিল এই বিষয়ে যে অসম ৰত্ন বঁটা 2008ত কোনে লাভ কৰিছিল এইটো 2017ত সোধা হৈছিল প্ৰশ্নটো গতিকে নতুনকৈ যদি কিবা হৈছে তেনেকুৱা অসমীয়া সাহিত্য জগতত চকু ৰাখিব তাৰ কাৰণে অলপমান কাৰেণ্ট এফেয়াৰ্ছখিনি চাব আৰু তাত মানে সাহিত্য অসমীয়া সাহিত্যৰ ওপৰত যদি কিবা নতুনকৈ হৈছে সেইখিনি নোট ডাউন কৰি মুখস্থ কৰি থৈ দিব কামত আহিব প্ৰশ্ন হ'ব পাৰে বিষয়েও ঠিক আছে তাৰপিছত অসম আৰু অসমীয়া সাহিত্যৰ ওপৰত কিছুমান সাধাৰণ জ্ঞান অসমৰ বিষয়ে যিখিনি জেনেৰেল নলেজ অলপমান পাৰিলে পঢ়ি থ'ব অসমীয়া সাহিত্যৰ বিষয়ে মই বাৰে বাৰে কৈছোঁ আৰু যিটো গ্ৰেড 1ৰ পৰীক্ষা হয় তাত কিন্তু বহুত সোধা হয় অসমৰ ওপৰত জিকেখিনি গতিকে এইটো পৰীক্ষাত এতিয়ালৈকে বেছি সোধা হোৱা নাই কিন্তু অলপমান যদি সময় থাকে আপোনালোকৰ যদি প্ৰিপাৰেশ্যন মজবুত হৈছে পাৰে যদি অলপমান চাই থ'ব কোনে জানে আহি যাবও পাৰে
হয়নে নাই তাৰপিছত আকৌ আছে এটা কাক কি নামেৰে জনাজাত কিছুমান আমাৰ সাহিত্যিক আছে লেখক আছে যিসকলে একোটা ছদ্ম নামেৰে তেওঁলোকে ৰচনা কৰিছিল বা তেওঁলোকৰ কামৰ কাৰণে কিবা এটা উপাধি দিয়া হৈছিল যেনে সাহিত্যৰথী ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱা ৰূপ কোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা তো এইবিলাক যিবিলাক তেওঁলোকক উপাধি দিয়া হৈছিল বা তেওঁলোকৰ ৰচনা কৰোঁতে কিছুমানে কিবা বেলেগ এটা নাম আচল নামটো নিদি কিবা বেলেগ এটা নামেৰে তেওঁলোকে লিখা মেলা কৰিছিল তো সেইবিলাকো আমি জনাটো দৰকাৰ কাৰণ এইবিলাকৰ ওপৰতো প্ৰশ্ন হৈছে এবাৰ দুবাৰ হ'ব পাৰে ঠিক আছে তো এইখিনিয়ে মই আকৌ এবাৰ মনত পেলাই দিছোঁ যদি কিবা ৰৈ গৈছে চাই ল'ব মই ফটাফট কৈ দিছোঁ আমি গ্ৰামাৰৰ কাৰণে কি চাম এটা শব্দত প্ৰকাশ কৰা সন্ধি ভাঙা সমাৰ্থক শব্দ পদ বিশেষ্য বিশেষণ সৰ্বনাম অব্যয় ক্ৰিয়া প্ৰত্যেককেইটাৰ কনচেপ্ট ক্লিয়াৰ হোৱা দৰকাৰ বিপৰীত শব্দ খণ্ড বাক্য আৰু জতুৱা ঠাঁচ ফকৰা যোজনা সম্পূৰ্ণ অৰ্থও চাই থ'ব অৰ্থখিনি মুখস্থ নকৰিলেও জানি থোৱাটো অতি দৰকাৰী তাৰপিছত সমস্তাৰণ শব্দৰ অৰ্থ লিংগ অনুকাৰ আৰু অনুৰূপ শব্দ আৰু সৰল বাক্য জটিল বাক্য যৌগিক বাক্য কি উদাহৰণ এই গোটেইখিনি তাৰপিছত আপোনাৰ লাগিব বাক্যৰ ভুল শুধৰণি শব্দৰ কিছুমান বানানৰ ভুল শুধৰণি মানৱীয় সম্বন্ধ মানে আমাৰ পৰিয়ালৰ আত্মীয় স্বজনবিলাকৰ কি নামেৰে আমি মাতো সেইবিলাক সংখ্যা জ্ঞান অসমীয়াত 1ৰ পৰা 100লৈকে বা তাৰ ওপৰৰো সংখ্যাবিলাক অসমীয়াত কেনেকৈ আমি লিখোঁ সেইটো তাৰপিছত যিকোনো শব্দৰ অৰ্থ তাৰপিছত কাক কি বলে মানে অকুপেশ্যন বৃত্তি এইটো কাম কৰা মানুহক কি বলে সেইটো কাম কৰা মানুহক কি বলে তাৰপিছত কিছুমান সা সামগ্ৰীৰ অসমীয়া নাম আইনৰ লিগেল ৱৰ্ডছবিলাক ইংৰাজী আৰু অসমীয়াত জনাটো দৰকাৰ তাৰপিছত বিখ্যাত অসমীয়া সাহিত্যিকৰ নাম গ্ৰন্থ লেখকৰ নাম গ্ৰন্থৰ নাম সাহিত্যিকসকলক কি উপাধি দিয়া হৈছিল তেওঁলোকৰ ছদ্ম নাম তাৰপিছত কেতিয়া কোনে কি বঁটা লাভ কৰিছিল বিশেষকৈ অসমৰ সেইটো ফ'কাছ কৰিব যিহেতু এইটো আছাম জুডিচিয়েল ছাৰ্ভিচ তো অসমৰে ওপৰত প্ৰশ্ন হ'ব তো এইখিনি আমি চাব লাগিব তো তাৰ উপৰি বৰ্তমানত কিবা কাৰেণ্ট এফেয়াৰ্ছ যেনে এতিয়াই ক'লোঁ মই সাহিত্য সভাটো হৈ গ'ল তো তেনেকুৱা যদি যোৱা বছৰত কিবা এটা হৈছে খাস যদি হৈছে সেইবিলাক চকু ৰাখিব মনত ৰাখিব আৰু কেৱল কমন বুলি চাই নাযাব যে এইবিলাকতো প্ৰত্যেক বছৰে আহে এইবিলাকেই আহিব মই এইখিনিয়ে চাই যাম হয় সেইখিনি চোৱাটো দৰকাৰ আহি আছে আকৌ আহিব নিশ্চয় আহিব কিন্তু আপুনি যে নতুন বস্তু একো নচোৱাকৈ যাব সেইটো কিন্তু নহয় আপুনি নতুনকৈ যি অহা নাই সেইবিলাকো পঢ়িব লাগিব যিমান পাৰে পঢ়িব আৰু অসমীয়া বিষয়টো সহজ নহয় ইয়াত বহুত পঢ়িবলগীয়া আছে এই জতুৱা ঠাঁচ খণ্ড বাক্য এই দীঘল লিষ্ট বহুত পঢ়িব লাগিব গতিকে পঢ়িবতো লাগিবই আৰু কি পঢ়িম আমি কেনেকৈ পঢ়িম কোনখন কিতাপ পঢ়িম সেই বিষয়ে আমি আলোচনা কৰিলোঁ বেছিভাগে ৰচনা বিচিত্ৰাখনক লৈ আহে সেইখনেই পঢ়ি যায় সেইটো হয় সেইটোতো লাগিবই ৰচনা বিচিত্ৰাখন আজিৰ দিনত খুবেই কামত আহে কিন্তু পাৰিলে আৰু নতুন কিবা যদি পাৰে বেলেগ কিতাপ ক'ৰবাৰ পৰা যদি কালেক্ট কৰিব পাৰে সেইখিনিও চাব কাৰণ কেতিয়াবা মানে প্ৰশ্ন আমি দেখিছোঁ যে এনেকুৱা মানে গ্ৰামাৰৰে কিছুমান মানে ৰচনা বিচিত্ৰাখনত নাই হয়তো বেলেগ কিতাপত আছে গতিকে আমি যিমান পঢ়িম সিমান আমাৰ কাৰণেই ভাল সিমান বেছিকৈ আমি নম্বৰ উঠাব পাৰিম তো এইখিনিয়ে ক'বলগীয়া আৰু এটা বিশেষ কথা কিছুমান আছে যিসকল অসমীয়া মিডিয়ামত পঢ়া নহয় ইংৰাজী মিডিয়ামত পঢ়া তেওঁলোকৰ কাৰণে মানে অসমীয়া বিষয়টো অলপমান কষ্টকৰ হয় আচলতে যিসকল অসমীয়া মিডিয়ামত পঢ়া তেওঁলোকৰ কাৰণে সমস্যা হৈ পৰে কাৰণ বহুতেই চৰ্চা কৰা নহয় বিষয়টো আকৌ নতুনকৈ আৰম্ভ কৰিব লাগে যিয়ে নহওক সকলোৰে কিবা নহয় কিবা সমস্যা থাকেই কিন্তু যদি আপুনি অসমীয়াটো আগতে পঢ়া নাই তেতিয়াহ'লে কিন্তু আপোনাৰ কাৰণে আৰু বেছি কষ্ট কৰিব লাগিব ডাবল কষ্ট কৰিব লাগিব কাৰণ প্ৰথমতে আপুনি ভালদৰে পঢ়িব জানিব লাগিব শব্দৰ অৰ্থবিলাক বুজিব লাগিব তাৰপিছত আৰু পৰীক্ষাৰ কাৰণে কি লাগিব সেইখিনি ভালদৰে পঢ়িব লাগিব তো আপোনালোকে অলপমান বেছিকৈ কষ্ট কৰিব লাগিব তো হাতত বেছি সময় নাই আৰু বহুত পঢ়িবলগীয়া আছে কেৱল অসমীয়াটোৱে নহয় আইনৰ প্ৰশ্ন কাকত কেইখন আছে ইংৰাজী আছে আৰু ইটো সিটো আছে তো চবেই পঢ়িব লাগিব গতিকে আমাৰ মেইন কথা যি পঢ়িব খুটি নাটি মাৰি পঢ়িব কাৰণ এতিয়া যিবিলাক প্ৰশ্ন আহি আছে স্কুল কলেজ এইবিলাকতো মই ফ'ল' কৰি আছোঁ মানে অকণমান নতুন ষ্টাইলত প্ৰশ্নবিলাক হৈ আছে আগৰ নিচিনা হৈ থকা নাই নতুনত্ব আহিছে ষ্টাইলবিলাক অলপমান সলনি হৈছে গতিকে প্ৰত্যেকটো পৰীক্ষাতে চাকৰিৰ পৰীক্ষা
পৰীক্ষাবিলাকতো এইটোৰ প্ৰভাৱ পৰিব গতিকে আগৰ নিচিনা যে চলি আছে সেই ভাৱত আমি এতিয়াও চলিম সেইটো নহয় অলপমান নিজেও এনালাইজ কৰিব বস্তুবিলাক আৰু যিমানখিনি পাৰে সিমানখিনি মানে পঢ়িব ঠিক আছে তো একেটা কথাই বহুতবাৰ মই ৰিপিট কৰিলোঁ যিয়ে নহওক অতি সোনকালে লগ পাম ইয়াৰ নেক্সট ভিডিঅ'টোত আপুনি আইনৰ ইংৰাজী শব্দবিলাক অসমীয়াত পাব বহুতকেইটা পাব আৰু কামত আহিব সেইটো নিশ্চয় চাব ঠিক আছে আজিলৈ ইমানেই আপোনালোক সকলোৱে ভালদৰে পৰীক্ষা দিয়ক এইখিনিয়ে মোৰ কামনা তো থ্যাংক ইউ so much for watching the video till the end bye bye নমস্কাৰ ধন্যবাদ